Hello friends, welcome to my new another vlogs video. So আজি আপোনালোকক দেখাম পথাৰৰ খেতি কৰা। So আপোনালোকক মই কেনেকা মহাই আপোনালোকক অলৰেডি দেখুৱাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই মন কৰিলোঁ আৰু অলৰেডি আজিকালিতো গৰুৰে হাল বোৱা চিষ্টেম নাইয়ে চাগে, প্ৰায়ভাগ মানুহে কম বিলুপ্ত হৈ গৈছে। যিবিলাক আগৰ সঁজুলি আছিলে, খেতিৰ সঁজুলি আছিলে, এইবিলাক চব বিলুপ্ত হৈ গৈছে। আপোনালোকক সেইটো দেখাবলৈ ট্ৰাই কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই অনুৰোধ কৰিলোঁ। আৰু যিসকলে নতুনকৈ আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটোত টাইপ কৰিব অনুৰোধ কৰিলোঁ। আৰু ইফালে ভাইটিয়ে মই আছে আৰু আজিকালি প্ৰায়ভাগ সঁজুলি মানে কি হৈছে বিলুপ্ত হৈ গৈছে। বিলুপ্ত মানে কি, নাঙল আজিকালি পোৱালিবিলাক সুধিলে নাঙল কি নাজানে, মই কি নাজানে আৰু জুমলি কি নাজানে আৰু চব এইবিলাক বিলুপ্ত হৈ গৈছে। আজি এইটো কাৰণে এইটো স্মৃতি হিচাপে ৰৈ যাব মোৰ ভিডিঅ'ত। এইটো কাৰণে আপোনালোকক দেখাবলৈ ট্ৰাই কৰিছোঁ আৰু আপোনালোকে চাব। যদি ভাল পায় লাইক এটা মাৰি দিব। ইফালে ভাইটিয়ে মই আছে, মই ৰাতিপুৱাৰ পৰা আহিছোঁ। ৰাতিপুৱাৰ পৰা মই আল বাই কিমান আল বাল আপোনালোক চাওক। ইফালে এডৰা, ইফালে এডৰা, সিফালে এডৰা আছিলে, এইটো মই আহিছে ভাইটিয়ে। আৰু মই মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ ৰাতিপুৱা কি হ'ল, অকলেতো ভিডিঅ' কৰা সম্ভৱ নহয়। মই হাল বাই আছোঁ ন, সেইটো কাৰণে মই ভিডিঅ' নকৰিলোঁ। এতিয়া এই ভাইটি আহিছে, মই আছে, মই ভিডিঅ' কৰি আছোঁ। এতিয়া চাওক মানে বড়ো খেতি আৰম্ভ হৈ গ'ল ইয়াৰ পৰা, মানে মাঘ মাহৰ পৰা বড়ো খেতি ষ্টাৰ্ট হয়। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই অনুৰোধ কৰিলোঁ আৰু লগতে মোৰ বাইদেৱে এডৰা মই আছে। চ' ইয়াক এইটো মহাবল দিম আৰু মই 3 ডৰা, ইফালে 1 ডৰা আছে, ডাঙৰ ডৰাখন ময়ে মহাব লাগিব। হাল বাই থৈছোঁ আৰু এইখন ডৰাও মই মহাব লাগিব। আজি চব কমপ্লিট কৰি দিম। আজি কমপ্লিট কৰি আৰু কি কথম কৰি দিম আৰু ইফালেও আছে, এইটো কাৰণে এইটো কৰিবগৈ লাগিব। আৰু ইফালেও এডৰা আছে, মানে 3 ডৰাটো আজি কমপ্লিট কৰি দিম। ইয়াক সেইটো ডৰাটো মই মহাব দিছোঁ আৰু ই মানে এটা নাজানে হ'লেও কৰি দিছোঁ। চ' নজনাকৈ থাকিলেতো কামটো জানি নাযায়, নজনাটো শিকিব লাগিব, তেতিয়াহে জানিব। চ' সেইটো কাৰণে ইয়াক অপন কৰিব দিছোঁ। আৰু ইফালে ইয়াৰো পৰীক্ষা ওচৰি হৈ গ'ল, এইটো কাৰণে ইয়াক কামলৈ যাবই ইমান এটা দিয়া নাই, কাৰণ ইয়াৰো পৰীক্ষা এক্সাম পালেহি, ছেকেণ্ড ইয়াৰ এক্সাম। সেইটো কাৰণে মানে কৰিব দিয়া নাই। আৰু প্ৰায়ভাগটো আজিকালি চব ট্ৰেক্টৰেদি হাল বায়, আমি গৰু দি হাল বালোঁ। আৰু এতিয়াতো প্ৰায়ভাগ মানুহে গৰু ব্যৱহাৰ নকৰেই, চব ট্ৰেক্টৰ। আৰু মানে বিলুপ্ত হৈ গৈছে, যিবিলাক আমি আগতে ব্যৱহাৰ কৰিছোঁ এইবিলাক চব বিলুপ্ত হৈ গৈছে। আপোনালোকে এইটো দেখাবলৈ ট্ৰাই কৰিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই অনুৰোধ কৰিলোঁ। এয়া আজিকালি ল'ৰা ছোৱালীবিলাক চিনিয়ে নাপায়, নাঙল কি চিনিয়ে নাপায়, জুমলি কি চিনিয়ে নাপায়। তো আজি এইটো দেখাম আৰু আপোনালোকে চাব। ইফালে আৰু কেনেকৈ হাল বাইছোঁ এইটো দেখাম বুলি ভাবিছিলোঁ, নেদেখুৱালোঁ আৰু। ইফালে ভাইটিয়ে পূৰা মই আছে, চাওক আগতখিনি দেখাই দিম বাৰু। গাইজ বাট সানি দিলে, এতিয়া পূৰা দবাব লাগিব আৰু আলু আৰু ইফালে মাটি দালি মজাকৈ বনাই আনিছে। চ' মানে পথাৰত আৰু ঘৰত ভাত খোৱাটো বহুত ডিফাৰেণ্ট থাকে, মানে পথাৰত ভাত খাই বহুত ভাল লাগে। আৰু আপোনালোকৰ হয়নে নহয় কমেণ্টত জনাবচোন, মানে মজাই বেলেগ পথাৰত ভাত খোৱা। চ' আপোনালোকে ভিডিঅ'টো চাব, ভাত খাই লওঁ। চ' আগলৈ দেখাই গৈ থাকিম, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই অনুৰোধ কৰিলোঁ। এতিয়া 3 ডৰা মই মহাই দিলোঁ আৰু আমাৰ এই ইও মানে এডৰা মই মহাই দিলে পূৰা লাজ কৰে দেই। এইটো মানে ই চেহেৰা নেদেখুৱাই, মানে পূৰা লাজ কৰি চাওক। ই মানে গৈ
গুচি গ'ল। আৰু ইফালে ই পূৰা মজাককৈ মৈমোৱাই আৰু এয়া চাওক ইয়াৰ মৈমোৱা মানে একদম প্লেনিং হৈ যায় মানে পূৰা। আমি ইমান এটা নাজানো বাৰু মৈমোৱাবলৈ। আৰু ইফালে গৰুৰ অৱস্থা নাইকিয়া হৈ গৈছে, চব বোকা চাওক লাগি চবকা। এবাৰ এনেই গা ধুব ভাবি আৰু তহঁতে পূৰা কষ্ট হৈছে দেই। বাৰু সেইদৰে আছে আৰু বেছি নাই। আৰু তাৰপাছত গা খাবলৈ পাবি আৰু মানে চবকা মানে বোকা চব লাগি আৰু এই দিলে ভাই আজা ये एक दौरा है এইটো লাৰণি কয়, পথাৰত পানী সিঁচিবলৈ ব্যৱহাৰ কৰে। আপোনালোকে চাগে জানেই চাগে, যিসকলে নাজানে কৈ দিছোঁ দেই। এতিয়া গাইজ পথাৰত ব্যৱহাৰ কৰা সঁজুলিবিলাক আপোনালোকক দেখুৱাম এতিয়া। আপোনালোকে চাই থাকিব, এতিয়া দেখাবলৈ গৈ আছোঁ। এইটো হৈছে আপোনালোকে চাই আছে, এইটো হৈছে জুঙলি কয়। এইটো গৰুৰ যিটো নেকি কিবাটো এইটো জুঙলি কয়। আৰু এইটো হৈছে টকা, এইটো টকা কয় মৈমোৱাবলৈ এইটো ব্যৱহাৰ কৰা হয়। আৰু দেখুৱাই দিছোঁ। আৰু এইটো মৈ চাওক, মাটি প্লেন কৰিবলৈ এইটো ব্যৱহাৰ কৰা হয় চাওক। আৰু নাঙল পথাৰৰ মেইন বস্তুটো নাঙল। আৰু এইটো পাল কয়, এইটো পাল নাঙল চব লগা এইটো নাঙল কয়। কিন্তু ট্ৰাই কৰিম আৰু আপোনালোকে মানে ইফালে বহুত পক্ষী আছে মানে বগৰী কাৰণে অখন কাব আহিলোঁ আৰু মানে গৰু এৰাল দি মেলি গৰু এৰাল দিলোঁ। আৰু এতিয়া চাওক পূৰা মজাকৈ পক্ষী আছে বগৰী। সেইটো কাৰণে গৰু এৰাল দি যাওঁতে মানে অকণ বগৰী খাই যাম বুলি আৰু আপোনালোকক দেখাবলৈ মানে দেখাই দিলোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকি মজাকৈ পক্ষী আছে চাওক। ইফালে যিমান বগৰী আছে ন চব পক্ষী আছে ইফালে। বগৰী ইয়াৰ পৰা মজা ইয়ালৈকে বগৰী খাব আহিলোঁ গাইজ। ভিডিঅ'টো ইমানে আছিলে আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব। আৰু যিসকলে ভাল পালে লাইক এটা মাৰি দিব। আৰু যিসকলে নতুনকৈ আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব প্লিজ। আৰু 1K হ'বলৈ গৈ আছে, অতি সোনকালে 1K কৰি দিয়ক। আৰু ভাল ভাল ভিডিঅ' বনাবলৈ ময়ো ট্ৰাই কৰি গৈ থাকিম। আপোনালোকে ছাপোৰ্ট কৰিলে মই ভিডিঅ' বনাবলৈ অকণ মটিভেট পাওঁ। সেইটো কাৰণে আপোনালোকে ছাপোৰ্ট কৰক প্লিজ। আৰু পথাৰৰ সঁজুলিবিলাক আপোনালোকক দেখুৱালোঁ আৰু ঠিক সেইদৰে বিলুপ্ত হৈ গৈছে। আৰু আজিকালিতো গৰু ব্যৱহাৰ নকৰি চব ট্ৰেক্টৰ ব্যৱহাৰ কৰে ৰোৱা লগাবলৈ। সেইটো মানে পথাৰৰ যিবিলাক আগৰ সঁজুলি বিলুপ্ত হৈ গৈছে। সেইটো কাৰণে এইটো স্মৃতি হিচাপত মোৰ ভিডিঅ' যাতে ৰখিব পাৰে, সেইটো কাৰণে মই ভিডিঅ'টো বনাই দিলোঁ। আৰু আপোনালোকে যদি ভাল পায় লাইক এটা মাৰি দিব। আৰু নেক্সট ভিডিঅ'তে আকৌ লগ পামগৈ। আজিলৈ এৰিছোঁ, বাই বাই।